নমস্কাৰ সকলোকে। বঙাইগাঁও জিন্দাবাদ। বঙাইগাঁও এইকাৰণে জিন্দাবাদ বুলি কৈছোঁ কাৰণ আমি চাৰিওজনী মিলি আমাৰ বঙাইগাঁৱৰ পৰা লফা শাকৰ গুটি তাৰপিছত এনেকৈ কিছুমান শাক পাচলিৰ গুটি আনি আমি ইয়াত সৰু সুৰাকৈ খেতি কৰিছোঁ। তো আমাৰ অসমৰ লফা শাক আমি ইয়াত খাবলৈ পাইছোঁ যেতিয়া বঙাইগাঁও জিন্দাবাদ হ'বই। তো ধুনীয়া দেখো চোৱাচোন কি ধুনীয়া লফা শাক, পালেং শাক, তাৰপিছত এইটো আমি আমচিঙৰি টেঙা বুলি কওঁ। আপোনালোকে কি বুলি কয় জনাবচোন। তো ধুনীয়াকৈ আমি এক দুই দিনৰ যোগাৰ হৈ গ'ল। তো আমি এনেকৈ এক দুই দিনৰ মাজে মাজে লফা শাক, লাই শাক, আমচিঙৰি টেঙা এনেকৈ কিবাকিবি শাক পাচলি আমি নিজৰ ঘৰৰ খেতিৰ খায়ে থাকোঁ। তো বঙাইগাঁও জিন্দাবাদ নিশ্চয়কৈ ক'ম। তো আমাৰ শাকবোৰ যদি দেখি ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।